বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ পিছৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিলে, কি বস্তু গৰম কৰি দিলে গোট মাৰি যায়? ইয়াৰ উত্তৰটো হ'ব কণী। আজি শিতানৰ প্ৰথম প্ৰশ্নটো হ'ব, কোনটো ফল খালে মুখৰ সৌন্দৰ্য বৃদ্ধি হয়? ইয়াৰ উত্তৰটো হ'ব বিলাহী খোৱাৰ উপৰিও মুখত লগালে মুখৰ সৌন্দৰ্য বৃদ্ধি হয়। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যৰ মহিলাৰ চুলি আটাইতকৈ দীঘল? ইয়াৰ উত্তৰটো হ'ব কেৰেলা আৰু অসমৰ মহিলাৰ। 3 নম্বৰ প্ৰশ্ন, দেৱালীত ফটকা ফুটোৱাৰ পৰম্পৰা প্ৰথমে কোন দেশে আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব চীন দেশে। 4 নম্বৰ প্ৰশ্ন, এনে কি পক্ষী যিয়ে পাথৰো খাব পাৰে? ইয়াৰ উত্তৰটো হ'ব শুতুৰমুৰ্গ। 5 নম্বৰ প্ৰশ্ন, ছোৱালীয়ে ল'ৰাক আগতে কিয় প্ৰপ'জ নকৰে? ইয়াৰ উত্তৰটো হ'ব নিজৰ গুৰুত্ব আৰু মূল্য বঢ়াবৰ কাৰণে। 6 নম্বৰ প্ৰশ্ন, পেট্ৰল পাম্পত মোবাইল ফোন ব্যৱহাৰ কৰাটো কিয় নিষিদ্ধ? ইয়াৰ উত্তৰটো হ'ব মোবাইল বিস্ফোৰণ হৈ জুই লগাৰ সম্ভাৱনা থাকে। 7 নম্বৰ প্ৰশ্ন, কোন ৰাজ্যত আটাইতকৈ বেছি কাংগাৰু পোৱা যায়? ইয়াৰ উত্তৰটো হ'ব অষ্ট্ৰেলিয়াত। ভাৰতত মুঠ কিমানখন জিলা আছে? ইয়াৰ উত্তৰটো হ'ব 735খন জিলা আছে। 9 নম্বৰ প্ৰশ্ন, কলৰ উৎপাদন আটাইতকৈ কোন ৰাজ্যত বেছি? ইয়াৰ উত্তৰটো হ'ব তামিলনাডুত। 10 নম্বৰ প্ৰশ্ন, ছোৱালীক বেছি কিছ কৰিলে কি হয়? ইয়াৰ উত্তৰটো হ'ব উত্তেজিত হয় আৰু চেহেৰা সুন্দৰ হয়। 11 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথমে নিৰ্মিত কম্পিউটাৰটোৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব সিদ্ধাৰ্থ। 12 নম্বৰ প্ৰশ্ন, ছোৱালীৰ কোনটো অংগ কেৱল 21 বছৰ বয়সলৈকেহে বাঢ়ে? ইয়াৰ উত্তৰটো হ'ব ৰাজহাড়। 13 নম্বৰ প্ৰশ্ন, আটাইতকৈ বেছি ভোজন কৰা জন্তুবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ব্লু হুৱেল। 14 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ দীঘল ইলেক্ট্ৰনিক ৰাস্তা কোন দেশত আছে? ইয়াৰ উত্তৰটো হ'ব ইজৰাইলত আছে। 15 নম্বৰ প্ৰশ্ন, কোন দেশত আটাইতকৈ বেছি যৌন সম্ভোগ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত। 16 নম্বৰ প্ৰশ্ন, ভিভ' কোন দেশৰ কোম্পানী? ইয়াৰ উত্তৰটো হ'ব চীন দেশৰ কোম্পানী। 17 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ সৰু কণী পৰা চৰাইবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব হামিংবাৰ্ড। 18 নম্বৰ প্ৰশ্ন, দিল্লী ভাৰতৰ ৰাজধানী কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1911 চনত। 19 নম্বৰ প্ৰশ্ন, কোন দেশৰ ছোৱালী আটাইতকৈ দামী সুৰা সেৱন কৰি সম্ভোগ কৰে? ইয়াৰ উত্তৰটো হ'ব ইংলেণ্ডৰ ছোৱালী। 20 নম্বৰ প্ৰশ্ন, কোনবিধ চৰাইয়ে বাহ নাসাজে? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।